আৰু ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে এটা কথাত গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আমাৰ দেশ ভাৰতবৰ্ষ অতি প্ৰাচীন কালৰ পৰা এখন অতি ঐতিহ্যময় দেশ। পৃথিৱীৰ অন্যান্য দেশবিলাক যি সময়ত অজ্ঞানতাৰ আন্ধাৰত বুৰ গৈ আছিল তেতিয়াই আমাৰ ভাৰতবৰ্ষত কিন্তু শিক্ষা সংস্কৃতি সকলো দিশতে এক ঐতিহ্য বৰ্তি আছিল আৰু সেই ঐতিহ্যৰে ভাৰতবাসীয়ে আজিও গৌৰৱান্বিত হৈ আছে বুলি আমি ক'ব পাৰোঁ। আৰু আমি জানো যে ভাৰতবৰ্ষতে বিভিন্ন সময়ত বিভিন্ন মহান মনীষীৰ জন্ম হৈছে আৰু তেওঁলোকে আমাৰ দেশখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। আমি যদি চাওঁ ধৰ্ম সাহিত্য এই সকলোবিলাক দিশলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে আমাৰ ভাৰতবৰ্ষতেই প্ৰথম হিন্দু ধৰ্মৰ প্ৰচাৰ আবিৰ্ভাৱ হ'ল। আকৌ সাহিত্যৰ ক্ষেত্ৰত চোৱা ভাৰতবৰ্ষত ৰচিত ৰামায়ণ পৃথিৱীৰ প্ৰথম কাব্য, যাৰ কাৰণে কোৱা হয় ৰামায়ণক আদি কাব্য, আৰু সেই ৰামায়ণ প্ৰণেতা বাল্মীকি আদি কবি হিচাপে খ্যাত। গতিকে এই ঐতিহ্যময় ভাৰতবৰ্ষখনিৰ আমি পুৰণি কালত আমাৰ ভাৰতীয় লোকৰ শিক্ষা ব্যৱস্থানো কেনেকুৱা আছিল বা কেনেধৰণে ভাৰতীয় লোকক শিক্ষা দান কৰা হৈছিল, এই ক্ষেত্ৰত কোনে কেনেকৈ অৰিহণা আগবঢ়াইছিল সেই সম্পৰ্কেও আমাৰ জানিবৰ মন যায়। আৰু সেই বিষয়ে আমি আমাৰ পাঠ্যপুথিত এটি পাঠ খ অংশত সন্নিৱিষ্ট হৈ থকা দেখিবলৈ পাইছোঁ। গতিকে আমি প্ৰাচীন ভাৰতীয় শিক্ষা বুলি যিটো আমাৰ পাঠ আছে সেই পাঠটোৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষতনো অতীতত কেনেধৰণে শিক্ষা প্ৰদান কৰা হৈছিল বা শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল এই সকলোবিলাক কথা আমি এই পাঠটোৰ জৰিয়তে জানিব পাৰিম। তোমালোকে পাঠটো প্ৰত্যেকে মই আশা কৰিছোঁ নিশ্চয় পূৰ্বে পঢ়িছিলা। আজি আমি প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ কিছু অংশ আলোচনা কৰিম। কিন্তু পাঠটো পঢ়াৰ পূৰ্বে মই পূৰ্বেও কৈছোঁ যে প্ৰতিটো পাঠ পঢ়াৰ পূৰ্বে আমি পাঠটোৰ লেখকজন সম্পৰ্কে বিভিন্ন জ্ঞান আহৰণ কৰিব লাগিব। সেই সুবিধা আমাৰ পাঠ্যপুথিত আছে। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী আৰু তেখেতৰ বিষয়ে চমু পৰিচয় ইয়াত আছে। আৰু হেমচন্দ্ৰ গোস্বামীক লৈও আমি অসমবাসী হিচাপেতো আমাৰ গৌৰৱ হয়েই, আৰু এটা কথাত আমি গৌৰৱ কৰিব পাৰোঁ যে তেখেতৰ জন্ম আমাৰ গোলাঘাট জিলাত 1872 চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত গোস্বামীদেৱৰ জন্ম হয়। আৰু তোমালোকে এটা কথা পাইছাই পাঠত যে আমাৰ জোনাকী যুগৰ যে আমি ত্ৰিমূৰ্তি বুলি কওঁ, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, এই ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্ম আমাৰ গোলাঘাট জিলাত। আৰু তেখেতৰ পিতৃৰ নাম, তেখেতৰ শিক্ষা দীক্ষা এই বিষয়ে আমাৰ পাঠত আছে। এইখিনি তোমালোকে চমু প্ৰশ্ন আকাৰে যুগুত কৰিবা। আৰু লগতে এটা কথা তোমালোকে মনত ৰাখিবা যে কবিতাৰ বিভিন্ন ভাগৰ ভিতৰত এটা ভাগ হৈছে চনেট। চনেটটো ইংৰাজী শব্দ, আৰু এই চনেট শব্দটোৰ অসমীয়া প্ৰতিশব্দ হৈছে চতুৰ্দশপদী কবিতা। অৰ্থাৎ চনেটত প্ৰত্যেকটো কবিতাত 14টা শাৰী থাকে। আৰু ইংৰাজী সাহিত্যৰ আৰ্হিত প্ৰথম অসমীয়া চনেট ৰচয়িতাজনে আছিল কিন্তু হেমচন্দ্ৰ গোস্বামী। তোমালোকে এই কথাটো বিশেষভাৱে মনত ৰাখিবা যে প্ৰথম অসমীয়া চনেট লেখকজন কোন বা অসমীয়া চনেট কবিতাৰ জনক কোন? হেমচন্দ্ৰ গোস্বামী। আৰু তেখেতে লিখা প্ৰথম চনেটটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। আৰু এই চনেটটোৰেই মই প্ৰসংগত কৈ থৈছোঁ যে এই চনেটটোৰেই যে প্ৰথম অসমীয়া চনেট কবিতা লিখাৰ পদ্ধতি আৰম্ভ হ'ল, আৰু পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন কবিয়ে চনেট ৰচনা কৰিলে। আৰু সেই চনেট ৰচনা কৰি প্ৰথম কিন্তু চনেট পুথিখন প্ৰকাশ কৰিলে হিতেশ্বৰ বৰবৰুৱাদেৱে। নামটো হৈছে মালচ। আৰু প্ৰসংগত তোমালোকে এই কথাটো কিন্তু মনত ৰাখি থবা। তাৰপাছত আমাক দিছে যে হেমচন্দ্ৰ গোস্বামীদেৱৰ কবিতা সংকলন অৰ্থাৎ কবিতা পুথিৰ নাম দিছে ফুলৰ চাকি। তদুপৰি তেখেতে কথাগীতা, পুৰণি অসমৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি, কাম ৰত্নতন্ত্ৰ আদি উল্লেখযোগ্য পুথি ৰচনা কৰি আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
তেখেত অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ 1920 চনত যি তেজপুৰত অধিৱেশন বহিছিল সেই তেজপুৰ অধিৱেশনৰ তেওঁ সভাপতি আছিল আৰু এটা বিশেষ অৱদান তেখেতৰ আমি স্বীকাৰ কৰিব লাগিব যে হেমচন্দ্ৰ গোস্বামীৰ বিশেষ যত্নতে প্ৰথম অসমীয়া অভিধান হেমকোষ যিখন আকৌ ৰচক কোন যে তোমালোকে জানা যে আমাৰ গোলাঘাট জিলাৰে হেমচন্দ্ৰ বৰুৱা সেই হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ এই প্ৰথম অসমীয়া অভিধানখনি কোনজনৰ যত্নত প্ৰথম ছপা হয় যে তেখেতে হৈছে হেমচন্দ্ৰ গোস্বামী গতিকে আমি এই পাঠটো পঢ়াৰ জৰিয়তে অসমৰ তথা আমাৰ গোলাঘাট জিলাৰ এই সুযোগ্য সন্তানজনৰ বিষয়ে আমি কিছু কথা জানিবলৈ সক্ষম হৈছো আৰু তোমালোকে এই সকলোখিনি কথা কিন্তু নিজে আয়ত্ত কৰি থবা আৰু তেখেতৰ মৃত্যুৰ চনটো ইয়াত আছে 1928 চনত মৃত্যু হয় আৰু লগতে উল্লেখ আছে যে হেমচন্দ্ৰ গোস্বামী কেৱল এজন সাহিত্যিকেই নহয় তেখেত এজন কি প্ৰত্নতাত্ত্বিক মানে হৈছে যে পুৰণি আমাৰ সমল যিবিলাক আমাৰ সাহিত্য সংস্কৃতি সমাজ ব্যৱস্থা এই সকলোবিলাকৰে পুৰণি যিবিলাক সমল এই সমলবিলাকৰ অধ্যয়নৰ যিটো বিষয় সেই বিষয়টোক কোৱা হয় প্ৰত্নতত্ত্ব আৰু সেই প্ৰত্নতত্ত্বৰ যিবিলাক পণ্ডিত তেওঁলোকক কোৱা হয় প্ৰত্নতাত্ত্বিক আৰু হেমচন্দ্ৰ গোস্বামী তেনেকুৱা এজন প্ৰত্নতাত্ত্বিক এজন গৱেষক আৰু তেওঁ লগতে কি কৰিছিলে যে প্ৰাচীন পুথি সম্পাদনা মানে আমাৰ যিবিলাক পুৰণি অসমীয়া সাহিত্য পুৰণি গ্ৰন্থ সেই গ্ৰন্থসমূহৰ তেখেতে কি কৰিছিলে সম্পাদনা কৰি তেখেতে প্ৰকাশৰ যত্ন কৰিছিল আৰু তোমালোকে এটা কথা জানিবা যে বুৰঞ্জী সাহিত্য পঢ়োতে আমি জানিম যে এতিয়ালৈকে উদ্ধাৰ হোৱা আমাৰ বুৰঞ্জী সাহিত্যৰ ভিতৰত হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা অসমীয়া যিখন পুৰণি অসমৰ বুৰঞ্জী ইয়াত যে নাম আছে এই পুৰণি অসমৰ বুৰঞ্জীখন কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা পুৰণি বুৰঞ্জী সাহিত্যৰ ভিতৰত অন্যতম এখনি বুৰঞ্জী এই গোটেই কথাখিনি তোমালোকে মনত ৰাখিবা এতিয়া আমি মূল পাঠলৈ যাম আৰু মই আগতে কৈছো যে পাঠটোত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে কৈছে পাঠটো সহজ তোমালোকে পঢ়ি ভাল পাবা আৰু পাঠটোলৈ যোৱাৰ পূৰ্বে মই তোমালোকক এটা কথা কওঁ যে পঢ়িলে পাঠটো আয়ত্ত কৰিব পাৰিবা পাঠটোৰ প্ৰশ্নখিনি কৰিবলৈ ভাল খুব চমু প্ৰশ্ন আমাৰ ইয়াত হ'ব আৰু মই আগতে কৈছো যে পাঠটোত প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰাচীন মানে পুৰণি ভাৰতবৰ্ষত শিক্ষা পদ্ধতিনো কেনেকুৱা আছিল বা তাত বিদ্যালয় কি আছিল শিক্ষকসকলনো কোন আছিল এই গোটেই সামগ্ৰিক কথাখিনি আমি ইয়াত খুব চমুকৈ পাঠটোৰ জৰিয়তে জানিব পাৰিম কিন্তু পাঠটো পঢ়াৰ পূৰ্বে মই তোমালোকক আৰু এটা কথা মনলৈ আনিবলৈ যত্ন কৰিম যে তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষত অতি পুৰণি কালত কিন্তু অনাৰ্যসকলে বাস কৰিছিল আৰু অনাৰ্যসকলে বাস কৰা এই ভাৰতবৰ্ষলৈ এটা সময় আৰ্যসকলৰ আগমন হ'ল আৰু আৰ্যসকল আছিল অনাৰ্যসকলতকৈ শিক্ষিত আগৰণুৱা আৰু তেওঁলোকে আহি কি কৰিছিল এই ভাৰতবৰ্ষত আহি তেওঁলোকে অনাৰ্যসকলক পৰাভূত কৰি অনাৰ্যসকলৰ লগত তেওঁলোকৰ সংমিশ্ৰণ হ'ল আৰু তেওঁলোকে আৰ্যৰ যিখিনি সংস্কৃতি অনাৰ্য সংস্কৃতিৰ লগত মিলাই লৈ তেওঁলোকে কি কৰিলে ভাৰতীয় সংস্কৃতি গঢ় দিছিল আৰু শিক্ষাৰ ক্ষেত্ৰতো আমি যদি চাওঁ যে আমাৰ অনাৰ্যসকলতকৈ আৰ্যসকল শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা গতিকে প্ৰাচীন ভাৰতীয়ৰ শিক্ষা বুলি ক'লে আমি আসলতে কোনখিনি কথালৈ যাম যে আৰ্যসকলৰ যি শিক্ষা পদ্ধতি সেই শিক্ষা পদ্ধতি সম্পৰ্কে আমি পাঠটোত উল্লেখ থকা আমি পাম আৰু সেই কাৰণে আমাক পাঠটোত চোৱা পোনপ্ৰথমে দিছে আৰ্য শিক্ষা বুলি শব্দটা উল্লেখ কৰিছে আৰ্য শিক্ষা এতিয়া তোমালোকেতো গম পাইছা কিয় আৰ্য শিক্ষা বুলি কৈছে যে আমাৰ দেশত এতিয়া আৰ্যসকল ঋষিমুনিসকল হৈছে আৰ্য এতিয়া আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো পোনপ্ৰথম ক'ত হৈছিল যে ঋষিমুনিসকলৰ দ্বাৰাই প্ৰৱৰ্তন হৈছিল আৰু সেই কাৰণে এই শিক্ষাক আমি কি বুলি কৈছো আৰ্য শিক্ষা বুলি অভিহিত কৰিছো এটা পাঠটোৰ প্ৰথম প্ৰেগাফটো মই পঢ়ি দিওঁ তোমালোকে চোৱা আৰ্য শিক্ষাৰ মূলমন্ত্ৰ মুখ্য লাভ হলেও তাক কৰ্ম ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে
প্ৰতি মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰিছিল, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই 3 বৰ্গৰ সাধনা বিধান কৰিছিল। অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা। ত্যাগ আৰ্য শিক্ষাৰ, ইয়াত আমাৰ পাঠটোত কাৰ্য শিক্ষা হৈ আছে, এইটো তোমালোকে শুদ্ধ কৰি ল'বা, এইটো কাৰ্য শিক্ষা নহয়, এইটো হ'ব আৰ্য শিক্ষা। ত্যাগ আৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হ'লেও অনাসক্ত ভোগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। প্ৰাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হ'ল সেই কথা ক'বলৈ গ'লে আৰু অনেক ক'ব লাগে। সেই দেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্ৰ উল্লেখ কৰিম। আজিলৈ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত এই 6টা বিশ্ববিদ্যালয় আছিল, যেনে তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। এতিয়া পেৰেগ্ৰাফটো তোমালোকে প্ৰথম অংশৰ পৰা চোৱা যে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মানে আৰ্য শিক্ষাই আমাক প্ৰকৃততে কি হ'বলৈ কয় বা কি হ'বলৈ শিকায় সেইটোকে কৈছে মূল মন্ত্ৰ। আমি যেনেকৈ পাইছোঁ যে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ অহিংসাই পৰম ধৰ্ম, ইয়াতো আমি পাইছোঁ যে আৰ্য শিক্ষাৰ মূল মন্ত্ৰটো কি? মোক্ষ লাভ। মোক্ষ মানে হৈছে মুক্তি। আমি বৰগীত পাঠ পঢ়োঁতে এই মুক্তি শব্দটোৰ লগত কিন্তু আমাৰ চিনাকি আছে। আৰু তেতিয়া মই তোমালোকক কৈছিলোঁ যে প্ৰকৃততে মৃত্যুৱেই কিন্তু আমাৰ ভাৰতীয় দৰ্শনে কি বুলি নকয়? মুক্তি বুলি নকয়। মুক্তি কি? যে মুক্তি সেইটোহে যে যেতিয়া আত্মা, কাৰণ আমি জানো জিকিৰ পঢ়োঁতেও তোমালোকে পাইছা আত্মা পৰমাত্মাৰ কথা, যে আত্মাই কি কৰে? এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত সোমাই আকৌ পৃথিৱীত জন্ম লয়। কিন্তু যি আত্মাই কি কৰিব? মুক্তি লাভ কৰিব, সেই আত্মা আৰু পৃথিৱীলৈ কেতিয়াও ঘূৰি আহিব নালাগে। মানে সংসাৰৰ যি দুখ কষ্ট বিষয় বাসনা, সেই বিষয় বাসনাত আৰু সেই আত্মা সোমাবহি নালাগে। গতিকে এই যে আত্মাৰ যি মুক্তিৰ কথা কোৱা হৈছে, সেই মুক্তি লাভ কৰাটোৱে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ। এতিয়া তোমালোকক প্ৰশ্ন সুধিব যে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? আৰু নিশ্চয় পাৰিবা যে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হৈছে মোক্ষ লাভ, অৰ্থাৎ মুক্তি লাভ কৰাটো। তাৰপিছত কি কৈছে আমাক যে সেই মুক্তি কেনেকৈ হ'ব? যে তাক আমি অকল ভগৱানৰ নাম ল'ম, ভগৱানে আমাক মুক্তি দিব, এইটোৱে প্ৰকৃততে নহয়। কাৰণ আমাৰ মানৱ জীৱনৰ কি আছে? কিছুমান কৰিবলগীয়া কাম আছে। গতিকে সেই উদ্দেশ্য আছে, সেই উদ্দেশ্যসমূহ আমি কি কৰিব পাৰিব লাগিব? সম্পাদন কৰিব পাৰিব লাগিব। আৰু সম্পাদন কৰি তাৰ জৰিয়তে আমি কি লাভ কৰিম? সাংসাৰিক মুক্তি আমি লাভ কৰিব পাৰিম। এতিয়া আমাক আৰ্য শিক্ষাই কি কৈছে? যে এই মুক্তি আমি কেনি পাম? যে কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে। তাৰমানে আমি কি কৰিব লাগিব? কাম কৰিব লাগিব। আমাৰ মানৱ হিচাপে কিছুমান আমাৰ কাম আছে, সেই কৰ্মখিনি কৰিব লাগিব। ভক্তি, ভগৱানৰ প্ৰতি ভক্তি অটুট ৰাখিব লাগিব। আৰু জ্ঞান, এই জ্ঞানেই হৈছে মানুহৰ কি? পৰম সম্পদ। আৰু এই পৰম সম্পদ জ্ঞানে কি কৰিছে? মানুহক ইতৰ প্ৰাণীৰ পৰা পৃথক কৰিছে। আৰু আমি সেইকাৰণে কি কৰিব লাগিব? জ্ঞান লাভৰ কাৰণে যত্ন কৰিব লাগিব। আৰু এই তিনিওটাৰ মাজেদি আমি কি লাভ কৰিবগৈ পাৰিম? মুক্তি লাভ কৰিবগৈ পাৰিম। অৱশ্যে এই কথাখিনিত অকণমান আমি যে বৰগীত পঢ়োঁতে পাইছিলোঁ আধ্যাত্মিকতা, সেই কথাখিনিও তোমালোকে মনলৈ আনিবা। ভগৱানৰ ভক্তিৰ কথা আমি কেনেকৈ পঢ়িছিলোঁ, আধ্যাত্মিকতাৰ কথা কেনেকৈ পঢ়িছিলোঁ, সেইখিনি কিন্তু তোমালোকে এই পাঠটোৰ পঢ়োঁতে অকণমান কিন্তু মনলৈ আনি ল'বা, তেতিয়া বুজিবলৈ সহজ হ'ব। প্ৰতি মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰিছিল। পুৰুষাৰ্থ মানে যত্ন। এতিয়া আমি মানুহ, মই কৈছোঁৱেই যে মানৱ জীৱনৰ উদ্দেশ্য আছে। আৰু প্ৰতি মানুহে আমি কি কৰিব লাগে? আমি কিছুমান কৰিবলগীয়া কাম আছে। আমাৰ মানৱ জীৱনৰ উদ্দেশ্য পূৰণৰ কাৰণে আমি যত্ন কৰিব লগা আছে। সেই যত্ন বা চেষ্টাক কি শব্দটোৰ দ্বাৰা কোৱা হৈছে? পুৰুষাৰ্থ। আৰু মানুহৰ যত্নক কেইটা ভাগত ভাগ কৰা হৈছে? 4টা ভাগত। কি কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম তোমালোকেতো বুজিয়ে পাইছা, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, বিভিন্ন ধৰ্মৰ কথা আছেই। অৰ্থ, আমাক জীৱিকা
আৰু আমি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আমাক কি লাগিব টকা পইচা লাগিব সেইখিনি আমাৰ প্ৰয়োজন হ'বই গতিকে আমি আমাৰ বিদ্যা শিক্ষাৰ দ্বাৰা বা আমি মানৱ হিচাপে আমি অৰ্থ উপাৰ্জন কৰিব লাগিব সৎ পথেদি কামনা বাসনা এইবিলাক আমাৰ আছে কাৰণ আমি সংসাৰলৈ আহিছো সংসাৰলৈ আহি বিভিন্ন আমি সাংসাৰিক মায়ামোহত পৰিছো গতিকে সেই কামনা বাসনা আমি কি কৰিব লাগিব অলপ হলো আমাৰ আছে সেইখিনি আমি পুৰাব লাগিব আৰু এই তিনিটাৰ পাছত আমি কি কৰিম চূড়ান্ত যেটো আমাৰ মুক্তি লাভ সেই মুক্তি লাভৰ বাবে আমি কি কৰিম যত্ন কৰিম তাৰ পাছত কৈছে যে মুখ্যক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও পৰম মানে কি শ্ৰেষ্ঠ এই যে চাৰি পুৰুষাৰ্থৰ কথা ক'লে তোমালোকক প্ৰশ্ন সুধিব কিন্তু দেই এই চাৰি পুৰুষাৰ্থ কি কি তেতিয়া এটা লিখিবা এই যে চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰি পুৰুষাৰ্থৰ ভিতৰত মুখ্য পৰম পুৰুষাৰ্থ বুলি কোৱা হৈছে মানে আটাইতকৈ আমাৰ শ্ৰেষ্ঠ সম্পদ বুলি বা শ্ৰেষ্ঠ কৰিবলগীয়া আটাইতকৈ আমাৰ কি যেটো এইমটো লক্ষ্যটো সেই লক্ষ্যটো কি মুক্তি লাভ গতিকে মুক্তিক আমাৰ পৰম পুৰুষাৰ্থ বুলি কৈছে আৰু কিন্তু এই পৰম পুৰুষাৰ্থ মুক্তিৰ কিন্তু কি যে তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে মানে কাৰণে ধৰ্ম অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছে তাৰ মানে কি ক'লে আমাক বাক্যটো যে মুখ্য লাভটো বৰ সহজ নহয় এটো সকলোৰ কাৰণে সম্ভৱ নহয় আৰু সেই কাৰণে আমাক কি শিকাইছে যে সৰ্বসাধাৰণ মানুহৰ কাৰণে মুখ্যটো সহজে পাব পৰা বস্তু যেহেতুকে নহয় সেই কাৰণে তেওঁলোকৰ কি দিছে ধৰ্ম অৰ্থ আৰু কাম এই তিনি চেষ্টা বা এই তিনটা যত্ন কৰিবলৈকে আমাক প্ৰাচীন ভাৰতীয় শিক্ষা পদ্ধতি আমাক শিকাইছে অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰিক কৰা তাৰমানে কি ক'লে যে বহু মানে ভুলকৈ ভাবে হিন্দুৰ শিক্ষা আমাৰ হিন্দু ধৰ্মৰ শিক্ষাৰ ওপৰত মানুহৰ এটা ভুল ধাৰণা আছে ভুল ধাৰণাটো কি যে হিন্দু শিক্ষাই মানুহক সংসাৰ ত্যাগী মানে সংসাৰ ত্যাগ কৰিলে এৰিলে সন্ন্যাসী হ'ল নাইবা কি সংসাৰী কৰা যে এটা কথা মানুহে ভাবি লয় বহুতে ভুলকৈ ভাবে যে হিন্দু ধৰ্মৰ বা হিন্দু ধৰ্মীয় শিক্ষাই মানুহক কি কৰে যে কিছুমানক সংসাৰ ত্যাগ কৰিবলৈ শিকায় আৰু নাইবা সংসাৰকে ভোগ কৰিবলৈ শিকায় কিন্তু প্ৰকৃততে আমাক এতিয়া লেখকে কি কৈছে যে এইটো আসলতে নহয় হিন্দু ধৰ্মই আমাক তেতিয়াহলে কি শিকায় ইয়াত কৈছে চোৱা ত্যাগ আৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভোগকহে তেওঁলোকে ত্যাগী বুলি ধৰিছিল এতিয়া কি কৈছে যে কোনোবাই কয় যে ত্যাগ কৰিবলৈ শিকাইছে হিন্দুৱে কিন্তু প্ৰকৃত হেতু নহয় যে ত্যাগ বোলা বস্তুটো মানে আমি ত্যাগ কৰিম ত্যাগ মানে কি এৰি দিয়া কিছুমান বস্তু আমাক এৰিবলৈ শিকাইছে কিন্তু সেইটোৰ হলেও আমাক এইটো কোৱা নাই যে আমি সংসাৰত সকলো বস্তু ত্যাগ কৰি কেৱল মাত্ৰ সন্ন্যাসীৰ নিচিনাকে জীৱন ধাৰণ কৰিবলৈ কিন্তু আমাক হিন্দু বা আৰ্য শিক্ষা আমাক শিকোৱা নাই আৰু কি কৈছে যে অনাসক্ত ভোগ এই অনাসক্ত আসক্ত তাৰ বিপৰীত শব্দ অনাসক্ত আসক্ত মানে কি যেটো বস্তুৰ প্ৰতি আমি কি হওঁ বেছিকৈ আকৰ্ষিত হওঁ কোনোবা এটা বস্তুৰ প্ৰতি আমাৰ বেছি আকৰ্ষণ আমি আসক্ত কিন্তু আমাক কেনেকুৱা কৈছে অনাসক্ত মানে আমি আসক্ত হ'ব নালাগিব কিহৰ প্ৰতি ভোগৰ প্ৰতি এই যে আমি সংসাৰলৈ আহিছো সংসাৰ ভোগ কৰিছো খাইছো বৈছো আমাৰ পৰিয়াল আছে আমি আপোনজন বুলিবলৈ আমাৰ কোনোবা আছে আমি অৰ্থ সম্পদ লৈছো এইবিলাক আমাক ভোগ কৰিবলৈ কৈছে সংসাৰৰ যিবিলাক সুসম্পদ সেইবিলাক আমাক ভোগ কৰিবলৈ কৈছে কিন্তু ভোগটো কেনেকুৱা অনাসক্ত অৰ্থাৎ সেই ভোগতে আমি বেছিকৈ কি হ'ব নালাগিব আসক্ত হৈ থাকিব নালাগিব এতিয়া আমাক কি ক'লে যে অনাসক্ত ভোগ তাৰমানে আমি ভোগ কৰিম কিন্তু ভোগটো কেনেকৈ কৰিম যে সংসাৰৰ বিষয় বাসনাৰ প্ৰতি বেছিকৈ আসক্ত নহয় আমি অনাসক্তভাৱে ভোগ কৰি যে থাকিব পাৰো সেইটোকেহে হিন্দু ধৰ্মই আমাক কি বুলি কৈছে ত্যাগ বুলি কৈছে আৰু তেনেকৈ এই সংসাৰৰ বিষয় বাসনাৰ লগত তেল আৰু পানীৰ দৰে তেল আৰু পানী ইটোৰ লগত সিটো একেবাৰে কি হৈ নাযায় বিলীন হৈ নাযায় সেই তেল আৰু পানীৰ দৰে থাকিবলৈহে আমাক কি শিকাইছে হিন্দু ধৰ্মই শিকাইছে গতিকে এই ভিডিঅ'টোত মই তোমালোকক এই অংশলৈকে বুজাই দিলো আৰু পাছৰ যেটো আমাৰ কাৰণ পাঠটো যথেষ্ট দীঘল গতিকে পৰৱৰ্তী সময়ছোৱা মই তোমালোকক ভয়েস ৰেকৰ্ডিং হিচাপে তোমালোকলৈ মই এটো পঠাই দিম আৰু তাৰ পাছত আমি প্ৰশ্নখিনি কেনেকৈ পাঠত কৰিম সেই গোটেই কথাখিনি
আমি ভইচ ৰেকৰ্ডিঙৰ জৰিয়তে যে তোমালোকে পাবা সেইমতে তোমালোকে যত্ন কৰিবা ঠিক আছে